আমাৰ ঘৰ সাজিমে তাতে এচি থাকিব তাতে ফ্ৰিজ থাকিব তাতে চৰকাৰে দিয়া ডাঙৰকৈ এটা বাথৰুম থাকিব আহিছো তই অকলে কালিলৈ গুচি যাবলে হিয়া দুখ দিবলে কিয় মিছাতে কৰিছ বলিয়া তোৰ এনেকুৱা ইংগিত দেখি তাই কিদৰে মোক বেকেটাই থৈ গ'ল দেখিলি শান্তি লাগিছে তোৰ এতিয়া বৰ ভাল লাগিছে আৰে ভাই মই এজনী কিদৰে ছেটিং কৰি ল'ব পাৰোঁ সেইটো চেষ্টাহে কৰি আছোঁ তোক সঁহাৰি জনাব লাগে অ' নাই আশাত চেঁচা পানী ঢালিছে বৰ শান্তি পাইছে এতিয়া তই বৰ শান্তি পাইছ আৰে তোক মই সহায়ে কৰিছোঁ সহায় কি তোক মই ৰক্ষা কৰিছোঁ সহায় কৰিছে কি ঘণ্টা সহায় কৰিছ তই তই মোৰ জীৱনটো নৰকত লৈ যোৱাহে চেষ্টা কৰিছ মই যিমানেই কষ্ট কৰি গৈ আছোঁ তই সিমানেই বাধা দি গৈ আছ তই মোক বেয়া নাপাবি ঐ খৰগে এই প্ৰেম পীড়িত কিমান জ্বালা এয়া মই জানো এইবোৰৰ পৰা তোক মই বচাবহে চেষ্টা কৰি আছোঁ কাৰণ তই হলি মোৰ জীৱনৰ একমাত্ৰ পৰম বন্ধু তই মোক বিশ্বাস কৰা নাই ন তই কোনদিনা প্ৰেমত পৰিলিও তোক যে মই বিশ্বাস কৰিম কোনদিনা যিদিনা মই তহঁতক লাল বিয়াৰ মদ গল্ড ফ্লেগ চিগাৰেট গাহৰি মাংসৰে দিচাং ধাবাত খুৱাইছিলোঁ সেইদিনাই তাই মোক য়েছ বুলি কৈছিল আৰু যিদিনা মই গেলা খাই ৰাস্তাত বাগৰি আছিলোঁ তই যে মোক উঠাই আনিছিলি তোৰ গাত যে মই বমি কৰি দিছিলোঁ সেইদিনাই তাই মোক বেকআপ ঐ তই মোক বেয়া নাপাবি কিয় সেইদিনাখন একেলগে বহি মাল খাব নাপালোঁ বমি কৰিব নাপালোঁ কিন্তু তই একেবাৰে চিন্তাই কৰিব নালাগে তোৰ কাৰণে মই এজনী ফাৰ্ষ্ট ক্লাছ ছোৱালী চাই মোৰ কথা বাদ দে না আগতে তোৰ ছোৱালী চা আৰু ছোৱালীজনী বচাৰ লগত অলৰেডি মোৰ কথা পতা আছে হয় নেকি অঁ যাবি নেকি তই অঁ বল বল নহ'লে অঁ ৰচোন অঁ আমি যে তাত গৈ আছোঁ ছোৱালী বাপক দেখোন ফোনে কৰা অঁ হয়তো ফোন কৰ ফোন কৰি চাওঁ ৰ হেল্ল' অঁ খুৰা মই কৈ আছোঁ এই আপোনাক যে কৈছিলোঁ আপোনাৰ ছোৱালীজনীক চাবলৈ ল'ৰা এজন আনিম বুলি আনিছোঁ মই আছে লগতে আছে লগৰে হয় মোৰ কি ঘৰত নাই নহ'লেচোন আমাৰ তাত যোৱাই নহ'বচোন উভতিয়ে যাব লাগিব খুৰা ন অঁ ঠিক আছে দে ঠিক আছে অঁ 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 হ'ব দে অঁ অঁ ঠিক আছে অঁ অঁ কি হ'ল মানে যাব নালাগে এই যাব দিছে ওচৰতে ক'ৰবাত আছে বোলে আহি পাব আমি গৈ থাকোঁ দে ব'ল ব'ল ব'ল
মোক অবলা নাৰী বুলি ভাবি তবলা বজাব পাৰিম বুলি ভাবিছ মই নিজক বচাবলৈ দুৰ্গা কালী চণ্ডী মহাকালী সকলো হ'ব পাৰো এই বয়সতে মোৰ মৰিব ভয় নাই মইনা ভণ্টি তহঁতে মোৰ নাম কেনেকৈ জানলি তাৰমানে বহুত দিনৰ পৰাই তহঁতৰ মোৰ ওপৰত চকু ভণ্টি বুলি মৰমতে মাতিছো মই এনে সকলো ছোৱালীক ভণ্টি বুলিয়ে মাতো মই বিশ্বাস নকৰো আজি মোৰ হাতত ডাবল মাৰ্ডাৰ হ'ব হেল্ল' দেউতা কি ঘৰত মোক চাব ল'ৰা দুজন আহিব আহিছেতো মইহে হ'ব মই চাহ পানী খোৱাৰ কথা হ'ব দে আপোনালোক দেউতাই পঠাই দিয়া মানুহ কেইজনে নেকি তাকেতো মই ক'ব খুজি আছিলো এইজনে হয় তোক চাব অহা ল'ৰাজন তই তাইক বিয়া পাতিলে তোক কোনেও মাৰিব নোৱাৰিব সমাজতে বুকু ফিন্দাই ঘূৰি ফুৰিব পাৰিবি খাতাৰনাক আছে না মানে ঘৰত কোনো নাইতো দুজনকৈ ল'ৰা মানুহ ভিতৰত বহুৱাই কথা পাতি থাকিলে মানে ওচৰৰ মানুহবিলাকে কিবা বেলেগ বুলি ভাবিব পাৰে তো সেইকাৰণে এইজনে তোক চাব অহা ল'ৰাজন এবাৰ ক'লেই দেখোন নতুন আলহী আহিছে চাহ তাহ বনাই নোখোৱাই নেকি চাহ খাই নেকি আপোনালোকে আজিকালি ল'ৰাবোৰেচোন সেইটোহে খায় আমি সেইবোৰ খাওঁ বুলি মই চাহে নাখাওঁ ন বাদ দে আৰু চাহ তাহ হেৰি মই তোক ভণ্টি বুলিয়ে মাতো এতিয়া হেৰি আচল কথাতে আহো ন আচ্ছা ভণ্টি তই এনে কি কি কাম কৰিব জান মই চব কামে জানো চব কাম মানে কি কি কাম এই ধান ৰোৱা ধান কাটা কাপোৰ বোৱা গাহৰি পোহা ছাগলী পোহা চৰাই পোহা এইবোৰ চব কামে জানো বঢ়িয়া আৰু কি কি জানো ঘৰ মোচা বাচন ধোৱা ফুল তোলা এক ছেকেণ্ড পিছে অঞ্জা বনাব জানো নে নাজানো জানো এনেকুৱা অঞ্জা বনাই দিম অঞ্জাৰ একদম মেলা লগাই দিম মানে কি কি অঞ্জা জানা আঞ্জা গাছ টেঙা মেষ্টা টেঙা ভিন্দি পিঠাগুড়ি লাইপাত পিঠাগুড়ি বেগেনা খাৰ দালি পিঠাগুড়ি মাটিমাহ আৰু ঢেকীয়া ভাজি কচু হল কচু কলা কচু মূলা পাত খাৰ বেগেনা পাত খাৰ জলকীয়া পাত ভাজি বন্ধাকবি মূলা খাৰ মানিমুনি ভণ্টি এক ছেকেণ্ড পিছে মাংস বনাব জানো নে নাজানো জানো গাহৰি মাংস অলকুচু গাহৰি মাংসৰ লগত আৰু লাইপাত গাহৰি মাংসৰ লগত আৰু লেচেৰা মাহ তাৰপিছতে আৰু তুমি বহুত কথা কোৱাহে মই বহুতে কথা কওঁ কথাৰ মাজত মানে মই 2-3খন সাগৰ ভিজি দিব পাৰো বুজিছো মানে আমাৰ
ইও বহুত কাম জানে এই আলু কাটাৰ পৰা ধান কাটাৰ পৰা গাহৰি মাংস চৰাই চব ভালদৰে কাটিব জানে ইও এতিয়া পুৰাও আহি পোৱা নাই বহুত দেৰি হ'ল আমিতো যাব লাগিব ন ঘৰত তোকতো চালোৱে দেচোন আমাৰ কিবা তোক পচন্দ কৰিছে নাই এইটো তোৰ আগত কৰিছে হ'ব দে আমি তোক নহ'লেও তোৰ দেউতাৰে মানে খুৰাক জনাই দিম আৰু ফোনতে এতিয়া আমি যাওঁ নে কি কয় ভণ্টি বেয়া চেয়া নাপাবি আৰু ন নাপাওঁ দিয়ক হেৰি ৰিজাল্টটো অলপ সোনকালে দিব আৰু আজি সন্ধিয়াৰ মানৰ ভিতৰতে পাই যাবি হ'ব দিয়ক দে আৰু ভণ্টি ন হ'ব দাদা খুৰাৰ আগত জনাই দিম ফোন কৰি দে ঐ ৰ কি হ'ল তই ইতেই যা ক'ত যা বুলি কৈছ ন তই যা আৰে ভাই ক'ত যাম এই মইনা ভণ্টিৰে ঘৰত যা আৰু তাইক কৈ আহগৈ মই বিয়া নাপাতো যা হা কিয় বিয়া নাপাতো কিয় মানে আৰে তাই পিন্ধ ৰোণত ধং নাই তাই কেনেকৈ থাকিব লাগে সেইটো নাজানে আৰু তাই বোলে কি বোলে এই খাৰ চাৰ এইবিলাক বনাব এইবিলাক খুৱাই খাকি মোক মৰাব বিচাৰিছে হা আৰু চেহেৰাটো শুকাই যোৱা মুখখন আৰে অকণমানটো দেখাত ভাল হ'ব লাগে আৰু তাইৰ মাতটো যি ঠেং 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 বাপা ঐ এটা কথা ক'লে ইমান এসোপা কথা কৈ দিয়ে এই বন্ধু শুন আজিকালি যুগত এই পিন্ধন উৰণ কেনেকুৱা ধৰণৰ কথা কয় সেইবিলাক নাচায় আজিকালি যুগত ছোৱালীজনী কাম কৰিব জানে নে নাজানে সেইবিলাকহে চায় জানাই দেখোন তাই কিমান কাম কৰিব জানে নিজে কৈ আছে কি কৰিব পাৰে কি কৰিব নোৱাৰে এই তই যদি তাইক বিয়া পাত নহয় তই জিন্দগী কাম কৰিব নালাগে তাইয়ে কাম কৰি তোক খুৱাব তই বিন্দাছ শুই মদ চব খাই শুই থাকিব পাৰিবি আৰু আমাৰ লগত তাচ খেলি থাকি টাইম পাছ কৰিব পাৰিবি আৰে ভাই তই যদি মদ খাব পাৱ মইতো পাম না তোৰ লগত থাকি যিটো এটা দাদাগিৰি কোনোবা দিনা দুচেও কৰি কাটি দিব গম পাইছা এইটো কথা কাৰোবাৰ লগত কাজিয়া লাগিলে বাচাব ন তোক বাচাব ন সি কিয় কাজিয়া কৰিব লাগে সি বাচাব নাই মোৰো ভয় আছে কেতিয়াবা মোকো দি দিব পাৰে নাই মই তাইক বেয়া নাপালো মুঠতে তই তাইক ফোন কৰি তাইক নহ'লে তাৰ বাপেকক ফোন কৰি থাকিব তাইক যদি পাৰ তাকে ফোন কৰ নহ'লে তাৰ বাপেকক ফোন কৰ মুঠতে নাই মই তাক বিয়া নাপালো তাইক বিয়া নাপালো হ'ব ইমান বকি থাকিব নালাগে ফোন কৰি আছো দেখুৱাব আৰু পিছত যদি বাই চান্স যদি তোৰ পিছত তাইক পচন্দ হয় বা ভাল লগা হৈ যায় মই ইয়াক মই নাহো বুলি কৈছো না মই নাহোৱে মইতো মই তাইক নাপাতো বিয়াই নাপাতো লৈ আনিছিলো পিন্ধন কথা আজিকালি যুগতো এইবিলাক হেল্ল' খুৰা আমি আহিলো আপোনালোকৰ ঘৰৰ পৰা কি ক'ম খুৰা লগৰজনৰ বোলে মনটো মিলা নাই আপুনি বিয়া নাপাব আৰু খুৰা মইনো কি কৰিব পাৰিম ভাবিছিলো কিবা এটা হৈ যাব বুলি এতিয়া চাগে কপালতে নাই নেকি বিয়া নাপাব আৰু হা খুৰা মই আপোনাক হাত জোৰ কৰিছো বিয়া নাপাব আৰু ঠিক আছে হ'ব দিয়ক খুৰা ঠিক আছে বল